হাই বন্ধু বান্ধৱীসকল, মই আকৌ এবাৰ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুনকৈ ইউটিউব চেনেল এটা খুলিম বুলি ভাবি আছে আৰু যিসকলে ইউটিউব চেনেল খোলাৰ পিছত নিজৰ ইউটিউব চেনেলটো ভেৰিফাই কেনেকৈ কৰিব, এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক। আপুনি ধ্যানেৰে চাই থাকক, সকলোখিনি গম পাই যাব। এতিয়া নতুনকৈ ইউটিউব চেনেল খুলিব লাগিলে এটা এণ্ড্ৰইড মোবাইলত গুগল একাউণ্ট বা ইমেইল একাউণ্ট থকাটো অতি জৰুৰী আৰু সাধাৰণ হিচাপে সকলো মানুহে গুগল একাউণ্ট খোলে। গুগল একাউণ্টটো খোলাৰ পিছত আপোনালোকে ইউটিউবত যাব লাগিব। ইউটিউবত ক্লিক কৰিব লাগিব। এনেকুৱা অপশ্যনত এইটোত ক্লিক কৰিব লাগিব। ইউটিউবত ক্লিক কৰাৰ পিছত ইয়াত তিনিটা অপশ্যন আহিছে। এই তিনিটাৰ কৰ্ণাৰটোত এইটোত ক্লিক কৰিব লাগিব। এতিয়া মই ক্লিক কৰিম। এইটোত ক্লিক কৰাৰ পিছত ইয়াত আহিছে ইয়ৰ চেনেলত ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰিলোঁ মই। ক্লিক কৰাৰ পিছত ইয়াত আহিছে এডিট চেনেলত ক্লিক কৰিব লাগিব। এডিট চেনেলৰ ক্লিক কৰাৰ পিছত ইয়াত অপশ্যন আহিছে এটা, এইটোত ক্লিক কৰিব লাগিব। যে নিজৰ ইউটিউব চেনেলত প্ৰফাইল ৰাখিব বিচাৰিলে তেতিয়াহ'লে এইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা দুটা অপশ্যন আহিছে। এই দুটাত যেতিয়া নিজৰ কেমেৰাৰ দ্বাৰাই ফটো দিব বিচাৰে তেতিয়ালৈ 1 নম্বৰটোত ক্লিক কৰিব, আৰু যদি গেলাৰীত ছেভ থকা ফটো দিব বিচাৰে তেতিয়াহ'লে এই 2 নম্বৰটোত ক্লিক কৰিব। এতিয়া মোৰ তাত ফটো দিয়া আছে, সেইকাৰণে মই এতিয়া ক্লিক নকৰোঁ। ইয়াৰ পিছত আহি গ'ল এডিট চেনেলৰ, ইয়াত নামটো এডিট কৰি দিব লাগিব। এতিয়া পেঞ্চিলৰ নিচিনাই এইটো দেখাই দিছে, এইটোত ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰাৰ পিছত ইয়াত নিজৰ চেনেলটোৰ নাম ইয়াত টাইপিং কৰিব লাগিব, আৰু ইয়াত যি নাম দেই সেইটো লিখিব লাগিব। ইয়াত এতিয়া মোৰ নামটো দিয়াই আছে। আপোনালোকে নিজে বাছি ভাল ধুনীয়া নাম এটা ইউটিউব চেনেলত দিব পাৰে। আৰু ইউটিউব চেনেল এনেকুৱা হ'ব লাগে যে নিজৰ চেনেলটো নাম ৰখাৰ আগত এবাৰ ইউটিউবত চাৰ্চ কৰি ল'বা যে মোৰ চেনেলটোৰ নিচিনা এটা ইউটিউবত এনেকুৱা চেনেল আছে নেকি। যদি এইটো চেনেলৰ নিচিনা আৰু বেলেগ চেনেল আছে তেতিয়াহ'লে আপোনালোকে সেইটো চেনেলৰ নামত নাৰাখিবা, এটা বেলেগ নাম ৰাখিবা। যে বেলেগ নামত ৰাখিলে কি হয়, নিজৰ চেনেলটো বিচাৰি পোৱাত বেছি সহজ হয়। যদি বেলেগ চেনেলৰ লগত মিল খায় তেতিয়াহ'লে নিজৰ চেনেলটো বিচাৰি পোৱাত বহুত অসুবিধা হয়। সেইকাৰণে ইয়াত অলপ বেলেগ ধৰণৰ, যাতে বেলেগ চেনেলৰ লগত নিজৰ চেনেলটো মিল নাখায় তেনেকুৱা নাম এটা বাছি ইয়াত নামটো লিখিব। তাৰপিছত ইয়াত আহিছে অ'কে, ইয়াত অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পিছত সম্পূৰ্ণভাৱে এতিয়া হৈ গ'ল ইউটিউব চেনেলটো। এতিয়া ইউটিউব চেনেল ভিডিঅ' কেনেকৈ আপলোড কৰিব। ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰিবলৈ ইয়াত 5টা অপশ্যন আহিছে। ইয়াত 5টাৰ অপশ্যনৰ ভিতৰত ইয়াত মাজৰটোত ক্লিক কৰিব লাগিব। মাজৰটোত ক্লিক কৰাৰ পিছত ইয়াত 3টা অপশ্যন আহিছে। এই 3টাৰ প্ৰথমটোত ক্লিক কৰিব লাগিব। এই প্ৰথমটোত ক্লিক কৰাৰ পিছত ইয়াত যদি ইউটিউবত ষ্টেটাছ দিব বিচাৰে তেতিয়াহ'লে 1 নম্বৰটোত ক্লিক কৰিব লাগিব, আৰু ভিডিঅ' আপলোড কৰিব লগা হ'লে তেতিয়াহ'লে এইটো এলাউ কৰিব লাগিব। এতিয়া মোৰ তাত বৰ্তমান মই ভিডিঅ' দিবলৈ বিচৰা নাই, সেইকাৰণে মই এলাউ কৰা নাই। আপোনালোকে এলাউ কৰি ল'ব। এতিয়া সম্পূৰ্ণভাৱে ইউটিউব চেনেলটো হৈ গ'ল। এতিয়া ইউটিউব চেনেলটো ভেৰিফাই কেনেকৈ কৰিব, আৰু ইউটিউব চেনেল ভেৰিফাই কৰিলে কি হয়, যে ইউটিউব চেনেল ভেৰিফাই কৰিলে যেতিয়া ইউটিউবত এটা ভিডিঅ' 10 মিনিটৰ ওপৰত আপলোড দিবলৈ বিচাৰে তেতিয়াহ'লে ইউটিউব চেনেলটো ভেৰিফাই হ'ব লাগিব। এতিয়া ইউটিউব চেনেলটো ভেৰিফাই কৰিলে কি হয়, যে ইউটিউবত থাম্বনেইল যেনে ধৰণে এডিট কৰি দিব বিচাৰে তেতিয়াহ'লে ইউটিউব চেনেলটো ভেৰিফাই হ'ব লাগিব। এতিয়া ইউটিউব চেনেলটো কেনেকৈ ভেৰিফাই কৰিব লাগে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া ইউটিউব চেনেলটো ভেৰিফাই কৰিব লাগিলে আমি যাব লাগিব ক্ৰমত যোৱাৰ পিছত ইয়াত ক্ৰম বুলি লিখা গৈছে। ইয়াত
ক্ৰমত ক্লিক কৰিব লাগিব। ক্লিক ইয়াত সাৰ্চ কৰিব লাগিব ভেৰিফাই ইউটিউব একাউণ্ট এনেকুৱাকৈ এটা লেখা গৈছে। এইটো অলপমান ভেৰিফাই লেখাৰ পিছত তলত নিজে আহি যাব ভেৰিফাই ইউটিউব একাউণ্ট, ইয়াত ক্লিক কৰিব লাগিব। এতিয়া মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন আহিছে, ভেৰিফাই ইউৰ ইউটিউব একাউণ্ট, ইউটিউব হেল্প, গুগল ছাপৰ্ট। 1 নম্বৰ এনেকৈ আহি গ'ল। এতিয়া আমি 2 নম্বৰত ক্লিক কৰিব লাগিব। 2 নম্বৰটো অপশ্যন হৈছে ইউটিউব ভেৰিফাই। এতিয়া 2 নম্বৰটোত ক্লিক কৰিব লাগিব। 2 নম্বৰটোত ক্লিক কৰিলোঁ। 2 নম্বৰটো ক্লিক কৰাৰ পিছত এনেকুৱাকৈ দুটা অপশ্যন আহি যাব, ক্ৰম আৰু চেমচাং ইণ্টাৰনেট। কাৰণ মোৰ মোবাইলটো হয় চেমচাঙৰ মোবাইল, সেইকাৰণে এই চেমচাং আহিছে। এতিয়া মই ইউটিউব ভেৰিফাই ইউটিউব একাউণ্ট সাৰ্চ কৰিছোঁ ক্ৰমত। এতিয়া ক্ৰমত যিহেতুকে সাৰ্চ কৰিছোঁ, এতিয়া ক্ৰমত কি কৰিব লাগিব, মই ক্লিক কৰিম। এতিয়া ক্ৰমত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এখন লিষ্ট আহিব আৰু এই লিষ্টখনত যে প্ৰথমটো অপশ্যন আহিছে টেক্সট মি দ্য ভেৰিফাই কোড। এই প্ৰথমত যেতিয়া এটা ভেৰিফাই কৰিব লগা হয়, নিজৰ নাম্বাৰটো দিব লাগিব। নিজৰ নাম্বাৰটো দিয়াৰ পিছত এটা মেছেজ আহিব অফিচৰ পৰা, আৰু সেই মেছেজটো যদি টেক্সটৰ দ্বাৰা অৰ্থাৎ মেছেজৰ দ্বাৰা যদি কোডটো লাগে, তেতিয়াহ'লে 1 নম্বৰটোত ক্লিক কৰিব লাগিব। আৰু যদি এটা সেই কোডটো কলৰ দ্বাৰা অফিচৰ পৰা এটা কল কৰিব, সেই কলৰ দ্বাৰা যদি লাগে, তেতিয়াহ'লে 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব লাগিব। এতিয়া মই মেছেজৰ দ্বাৰাই দিব বিচাৰোঁ, কাৰণ মেছেজৰ দ্বাৰা আহিলে বেছি সহজ হ'ব। সেইকাৰণে এতিয়া মই 1 নম্বৰটো ক্লিক কৰিছোঁ। 1 নম্বৰটো ক্লিক কৰাৰ পিছত ইয়াত আহিছে চিলেক্ট ইয়ৰ কাণ্ট্ৰি। ইয়াত ক্লিক কৰিব লাগিব যে চিলেক্ট কৰিব লাগিব কোন দেশৰ মানুহ বা কোন জাগাৰ মানুহ। এতিয়া মই চিলেক্ট কৰিম ইণ্ডিয়াৰ। এতিয়া যিহেতুকে মই হৈছোঁ ইণ্ডিয়াৰ, সেইকাৰণে ইণ্ডিয়াত চিলেক্ট কৰিব লাগিব। আপুনি য'ৰে হয় সেইটো আপোনালোকে চিলেক্ট কৰি এইটো ইণ্ডিয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত দিব লাগিব নিজৰ নাম্বাৰ। নিজৰ নাম্বাৰটোত যিখন চিম চলাই আছে, যে ইউটিউব চেনেলত কোনখন চিমৰ নম্বৰ দিব, আৰু যিটো মোবাইলত থাকে সেইটো নম্বৰহে দিব লাগিব, কাৰণ এটা মেছেজ আহিব, সেই মেছেজটো নিজৰ মোবাইলত যাব। এতিয়া মই মোৰ নাম্বাৰটো বহাম। ইয়াত এতিয়া মোৰ নাম্বাৰটো বহাইছোঁ। ইয়াত গেট কোড বুলি আছে, ইয়াত ক্লিক কৰিব লাগিব। এতিয়া মই গেট কোডত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত অলপ টাইম অপেক্ষা কৰিব লাগিব। এটা মেছেজ আহিব, আৰু মোৰ মেছেজটো আহিছে এটা বেলেগ মোবাইলত। সেই মোবাইলতে মই কোডটো ক্লিক কৰিম। ইয়াত এনেকুৱা মেছেজটো আহি যাব। মেছেজটো দিয়াৰ পিছত ইয়াত ছাবমিট বুলি ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত মই এতিয়া এইটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত ভেৰিফাই হৈ গ'ল, আৰু যেতিয়া ভেৰিফাই হ'ব, এইটো কালাৰটো এনেকুৱা হ'ব। আৰু ফোন নাম্বাৰ ভেৰিফাই, কংগ্ৰেচুলেশ্যন ইয়ৰ ফোন নাম্বাৰ হাজ নাও বিন ভেৰিফাই। এতিয়া নম্বৰটো ভেৰিফাই হৈ গ'ল। এতিয়া কেনেকৈ ভেৰিফাই হ'ল নে নহ'ল কেনেকৈ গম পাম, সেইটো আপোনালোকে আৰু এবাৰ ক্ৰমত যাই সাৰ্চ কৰিলে হ'ল ভেৰিফাই ইউটিউব একাউণ্ট। এনেকুৱাকৈ সাৰ্চ কৰি ল'ব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত
এই 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা দুটা অপশ্যন আহিব, ইয়াত ক্ৰমত ক্লিক কৰিব। এতিয়া দেখা পালে যে মোৰ চেনেলটো ভেৰিফাই হৈছে। এতিয়া আপোনালোকে এনেকুৱাকৈ ভেৰিফাই কৰি ল'ব। ধন্যবাদ।